নমস্কাৰ আজি আন এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ নিখুঁত কাহৰ কেইখনমান কাহি চাওকচোন এয়া নতুনকৈ আহিছে এইখন সিম্পল কাহি হয় 700 গ্ৰামৰ সিম্পল কাহি 700 গ্ৰামৰ পাব 900 গ্ৰামৰ পাব 800 গ্ৰামৰ পাব এনেকৈ বা 600 গ্ৰামৰো পাব সম্পূৰ্ণ হাতে বনোৱা হয় আপোনালোকে জানে যে আমাৰ সকলো সামগ্ৰী হাতে বনোৱাই হয় আৰু অৰিজিনেল হয় আৰু এইখন চাওক এইখন সৰস স্পেশাল এতিয়া বজাৰত সৰস স্পেশাল কাহিটো খুব বেছিকৈ চলে আৰু হেতু কাৰণে সৰস কাহি বেছিকৈ আহিছে মই আপোনালোকক আগতেও দেখুৱাইছো বাৰু আকৌ এবাৰ দেখুৱাই দিছো এই ডিজাইনটো বেছিকৈ চলিছে এতিয়া হেতু কাৰণে মই আপোনালোকক বলো দেখুৱাই লো এবাৰ বেক সাইডটো চাওক এইখনো একেই হয় ডিজাইনটো একেই আছে আৰু ডাঙৰো একেই হয় 1 কেজি মান ওজন আছে আৰু এইবোৰ কাহি কম ওয়েটত বনাব নোৱাৰিব কম ওয়েটত বনালে বস্তুটো পাতল হৈ যাব আৰু ভাঙি যাব হেতু কাৰণে ডাটকে বনোৱা হয় এই কাৰণে 1 কেজি থাকে এইবাৰ দেখুৱাবলৈ লৈছো মই সিম্পল কাহি কিন্তু অকমান ডিজাইন কৰি দিয়া হৈছে সাইড কেইটা ধুনিয়া হয় দেখিবলৈ আৰু ওজন প্ৰায় 700 গ্ৰাম মান আছে কাহিখনৰ বৰ ধুনিয়া হয় দেখিবলৈ এইখনো এখন এইবাৰ এনেকুৱা কাহিও আহিছে এইখন আসলতে সোনামুখী বুলি কয় সোনামুখী কাহি বুলি কয় সাইড কেইটা কটা থাকিলে আপোনালোকে সোনামুখী বুলি ক'ব পাৰে এটো সৰস স্পেশাল হয় ডিজাইনবোৰ প্ৰায় একেই আছে যদি আপোনালোকক এনেকুৱা কাহি বাতি বা কাহৰ যিকোনো সামগ্ৰী কা পিতলৰ যিকোনো সামগ্ৰীৰ প্ৰয়োজন হয় অনুগ্ৰহ কৰি আমাৰ লগত যোগাযোগ কৰিব আমাৰ ফোন নম্বৰ হৈছে 9101557034 আকৌ এবাৰ কৈ দিছো 9101557034 আমাক WhatsApp যোগেও আপোনালোকে অৰ্ডাৰ কৰিব পাৰে ইণ্ডিয়াৰ যিকোনো ঠাইলে আমি পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে আৰু সম্পূৰ্ণ সুৰক্ষিতভাৱে আপোনালোকে বস্তুবোৰ পাই যাব একো ভয় কৰিব নালাগে সম্পূৰ্ণ আমাৰ ৰিস্ক এবাৰ দেখুৱাইছো বাতি নিখুঁত কাহৰ হাতে তৈয়াৰ কৰা বাতি 400 গ্ৰামৰ পাব 300 গ্ৰামৰ পাব খুব ধুনিয়া ধুনিয়া সাইজৰ আছে প্ৰয়োজন হলে আমাৰ লগত যোগাযোগ কৰিব মই আগৰ ভিডিঅ'বোৰতো আপোনালোকক কাহি বাতি দেখুৱাইছো আকৌ এবাৰ দেখুৱাইছো যি সকলে চোৱা নাই ভিডিঅ'টো এবাৰ চাব বুলি আশা কৰিছো এইবোৰত কোনো ভেজাল নাই সম্পূৰ্ণ শুদ্ধ কাহৰ পৰা হাতে তৈয়াৰ কৰা হৈছে মই এতিয়া আমাৰ হালখনতনো কেনেদৰে প্ৰস্তুত কৰা হয় কাহৰ কাহি বা অন্য সামগ্ৰী মই অকমান দেখুৱাবলৈ চেষ্টা কৰিম মই অকমান আমাৰ হালৰ পৰা ভিডিঅ' অকমান কৰি থৈ দিছিল তাকে আপোনালোকক দেখুৱাই দিছো চাওকচোন এনেদৰে হাতুৰিৰে কুবাই থকা হয় সমান কৰিবলৈ আৰু তাৰ পিছত এনেদৰে সফা কৰাৰ পিছত এনেদৰে ফুল কটা হয় ফুল কাটি আছে আৰু ইয়াত এনেদৰে সফা কৰা হয় এইবোৰ কাহৰ গুৰি দেখিছেনে এইবোৰ চাওক সফা কৰি আছে কাহিখন এইটো কুণ্ডত দিয়া বুলি কয় কোনো ধৰণৰ ইয়াত মেচিন ব্যৱহাৰ নহয় সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় সকলোখিনি বহুত কষ্ট হয় গৰম দিনততো সাংঘাতিক কষ্ট হয় গুৰিবোৰ চাওক কেনেদৰে তাত পৰি আছে আৰু সেই গুৰিখিনি আকৌ কাহৰ বস্তুৱে প্ৰস্তুত কৰা হ'ব গুৰিখিনি গলোৱা হ'ব জুইত তাৰ পিছত আকৌ একেই বস্তু তৈয়াৰ কৰা হ'ব বা যিকোনো সামগ্ৰী তৈয়াৰ কৰিব পাৰে আজি ভিডিঅ'টো ইমানে যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব